हेलो फ्रेंड्स, मैं ओलालो नतुन बছৰৰ পিকনিকলৈ অসমিজ ব্লগ 69 ইউটিউব মাই চেনেল। এতিয়া গৈ আছোঁ, মই কোন জেগাত যাম তাতে যাই কৈ আছোঁ পিকনিকত। বলক, গাড়ী বোলে আহি ৰেডি। এতিয়া তাৰমানে লগিলে ফোন কৰি আছে, ফটাফট যাব লাগে। মই ঠাণ্ডা হয়, গা মূৰ ধুবা একদম পুৰা কষ্ট কৰোঁ, তথাপিও গাটো কিবা কৰি উঠাই লৈছোঁ। বাছখন আহি পালা, আহিব দি গাড়ীখন। আৰু মানুহখিনি আহিব আছে, বাকী মানুহখিনি। এতিয়া আমি আৰু ঠিক আছে, অলপ পিছত এই আমি গোটেইখিনি যোগাৰ ল'লোঁ। বাচন ল'লোঁ, খৰি ল'লোঁ। এই খৰি এই পানীৰ বটল খালি গোটেইখিনি ইয়াত লোড দিওঁ আৰু ৰান্ধনী দাদা নাযায়। অঁ, আপুনি নহয়? অঁ, ঠিক আছে, মই আপুনি বুলি ভাবিছিলোঁ। ব্লক আমি এতিয়া জেগা ক'ত খানাটো বনাবৰ কাৰণে জেগা ভাল হয়, জেগা চাই লওঁ। এই পানী তাৰমানে ইয়াত তাৰমানে খাব নোৱাৰা, ইয়াত মানে ধুলাই গাড়ী ৰখা জেগাখিনি। ব্লক আমি জেগাখিনি চাই লওঁ। ঐ চলিয়া নাম নে কিয়া নামিয়া
এইটো মই ল'লো পানীৰ ঠেমা বস্তুখিনি নামি লৈছোঁ আগে অৱশেষত জেগা আমি বিচাৰি জেগা পালোঁ এইখিনি জেগা আমাৰ ইমৰান ৰাণা ভাই জেগাখিনি উলিয়াইলে মাংস হাঁহ খাচী তাৰপৰা লোকেল মুৰ্গী আৰু ব্ৰইলাৰ যোনে যি খা আৰু অল এভৰিথিং খানা আইটেম বহুত বাৰু পিছত খানাটো পিছত দেখাম এতিয়া এইখিনি জেগা পালোঁ নদীৰ মাজত আছোঁ মই দেখিলে পানী ধুনীয়া পানী এই চাওক জোখৰ যি চিনাৰীগিলা এয়া হ'ল বগামাটি দৃশ্য আপোনালোকে যদি আহিম বুলি ভাবি আছে আহক অতি হ'ল কাৰণে আহক আপোনালোকে আহক এই উপভোগ কৰক হাতী আহে দাদা আহে ৰাতিত আহে বাপৰে বাপ মই দাদাটোৰ লগত অলপ কথা পাতি আছোঁ দাদা ইয়াৰ লোকেল দাদা ঘৰ ক'ত গেটতে নহয় আপুনি কি কৰি চাব আজি আপোনাৰ ইয়াতে বঢ়িয়া আৰু জেগা এনেকুৱা টাইমত বাকী ছিজনত মানুহ আহেনে নাই আহে অফ ছিজনত অফ ছিজনটো আহে এনি টাইম আপোনাৰ লগত ভাল লাগে আৰু নহয় অঁ আপোনাৰ এই খৰি বেচবো নে কি খৰিগিলা অঁ কিমান খাই দিয়ে এইগিলা 100 টকা বজা এক বজাত 100 টকা চাওকচোন দাদাই ইমান কষ্ট কৰি আছে পাহাৰৰ ওপৰৰ পৰা কৰি নি পেলাই তলত 100 টকা এক বজা খৰিত চাওক কিমান পৰিশ্ৰম কৰি আছে দাদাজনে দাদাৰ পৰিয়াল কোন কোন আছে ঘৰত 3জন ল'ৰা এজন আৰু ছোৱালী দুজন অঁ আপুনি ইনকাম এই আৰু
হাজিৰা পালে হাজিৰা কৰি ল'ৰা সৰু নে ডাঙৰ ডাঙৰ বিয়া হৈছে বিয়া কৰিছে আপোনাৰ নাথাকে হৈছে গৈ পাইছে লগতে আছেনে আপোনাৰ লগত লগতে কি কৰে ল'ৰাই কিন্তু এতিয়া বাহিৰত আছে চাওক দাদা ল'ৰা বোলে বাহিৰত আছে দাদাই তাৰমানে ইয়াত ঘৰখন চলাই আছে আৰু ইমান কষ্ট কৰি পেলাই পাৰে গাছ চাছ ঠিক আছে দাদা আহিলোঁ কেইটা দিছে বাইদেউ 13টা দিছে জাকির ভাই লৈ 13টা দিছি বলে দে কমলা 13টা লাগিবা 100 টাকা 13টা এই আমাৰ ল'ৰাবিলাকক খানা দি আছোঁ ভাত খুৱাই আছোঁ এতিয়া বৰ্তমান যেনেকৈ লৈ আহিছিলোঁ সেনেকৈ খুৱাই লৈ যাব লাগিবতো কাৰণ ৰিক্সৰ কথা আছে খাওয়া শেষ এতিয়া আমি আৰু এইবিলাক বস্তু গাড়ীত তোলোঁ বাচন পত্ৰগিলা বৰ্তমান গোটেইখিনি মানুহৰ খাৱা শেষ হৈছে বহুত মানুহ ভাই আমাৰ 60 মান আছোঁ তথাপি যে আমাৰ চলিকেইটা মেইনটেইন কৰিছে এই এটা বহুত ধন্যবাদ আমি গা দুখনতে গেল বাকী সৰু সৰু চলিকেইটা বেছি কষ্ট কৰিছে সিহঁতৰ কাৰণে অলপমান টকা এটা ছাৰপ্ৰাইজ দিব লাগিব
এই ভাই ইয়াতে বেছি কষ্ট কৰিছে ভাই ইয়াৰ কাৰণে ভাই বগা স্পটিং তুমিতো গাঁৱৰ হৈ কৰকি লগোৱা দাদা 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 খানাটো কেনে পালা দাদা দাদা কেনে হ'ল খানাটো এই এওঁক কৈছোঁ মই খানাটো কেনে হ'ল কেনে পালা ধুনীয়া হৈছে নে মই বনাইছোঁ আগে পিছে বনোৱা নাই এই প্ৰথম বনালোঁ আৰু ভাল লাগিছে নে বঢ়িয়া কৈছা ঠিক আছে বগমাটি বছৰৰ কাৰণে বাই বাই দিলোঁ নেক্সট বছৰ আহিম আকৌ এতিয়া যদি ভালে থাকে আহিলোঁ দেই ভাই ঘৰ পালোঁ